এয়া আমি পালোহি 7 KM ৰিজৰ্ট আৰু টুংটাও ৰিজৰ্টত এটা ৰাতি ধুনীয়াকৈ কটোৱাৰ পাছত ভাবিলোঁ আহিছোঁ যেতিয়া ওচৰে পাজৰে থকা আৰু দুখনমান ৰিজৰ্টত সোমাই যাওঁ, লগতে আপোনালোককো দেখাওঁ। কিন্তু দুখৰ কথাটো হ'ল যে সেইদিনাখন ৰিজৰ্টখনেই বন্ধ আছিল, কাৰণ আমি গৈছিলোঁ মঙলবাৰে আৰু মঙলবাৰে হেনো তেওঁলোকৰ মেইনটেনেঞ্চ ডে আৰু চবফালে কাম লাগি আছে। তথাপিতো আহিলোঁ যেতিয়া দাদাজনক কৈ মেলি অলপ ছাইডে গেটখন বন্ধ আছিলে, কাষেদি এটা ৰাস্তা আছিলে, সেইফালে সোমাই অলপমান প্ৰথমৰখিনিয়ে চালোঁ, ভিতৰৰ ফালে আৰু ধুনীয়া ধুনীয়া আছিলে, কিন্তু সেইফালে নগ'লোগৈ কাৰণ কাম লগাই আছিলে আৰু তেনেকৈ ভিডিঅ' কৰিবলৈও বেয়া। গতিকে লৈ গেটৰ পৰা অলপ সোমাই আপোনালোকে এইখিনি পাই যাব ধুনীয়াকৈ। ইয়াতে মানে নদীখনেই মানে মেইন আৰু, কাৰণ নদীৰ ওপৰতে গোটেই তেওঁলোকে ৰিজৰ্টখন ধুনীয়াকৈ বনাই থোৱা আছে, মানে কটেজ আছে ধুনীয়াকৈ আৰু কিবা কিবি ৱাটাৰ এক্টিভিটিও কৰিব পাৰি আৰু মানে খুব ধুনীয়া হয়। মই অলপমান গৈছোঁ যেতিয়া যিকণ দেখিছোঁ মই নিজে সেইখন আপোনালোকক দেখাওঁ বুলিও ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু কি জানেনে, আমাৰ সকলোৰে মানে নদীত গা ধুবলৈ খুব মন আছিলে। চবেই ভাবি আহিছিলোঁ যে 7 KM ৰিজৰ্টতে আমি গা ধুম বুলি, কিন্তু ৰিজৰ্টখনেই বন্ধ থাকিলে। সেইকাৰণে তাৰো চলিউশ্যন আছে, আৰু কাৰণ সেইফালে কেইবাখনো ৰিজৰ্ট আছে, গতিকে আৰু এখন খুব ধুনীয়া ৰিজৰ্টত আমি আহিলোঁ। আপোনালোকক বাৰু নেক্সট ভিডিঅ'ত দেখাম, আৰু সেইখন ৰিজৰ্ট খোলা আছিলে, তাতে আমি ফুল এনজয় কৰিব পাৰিম। গতিকে লৈ নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখাম দীঘা ইক' ৰিজৰ্ট।